আজি হৈছে এপ্ৰিলৰ 10 তাৰিখ আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰি থকাৰ মোৰ এটাই কাৰণ যে লাহে লাহে আমাৰ গৰম দিনবিলাক আহি আছে। এনেস্থলত আপোনালোকৰ যিবিলাক ইনডোৰ প্লাণ্টছ যেনেকৈ এগ্লোনিমা হওক বা বিভিন্ন ধৰণৰ প্লাণ্টবিলাকে হওক কিদৰে আপোনালোকে বচাই ৰাখিব পাৰিব তাকে লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো মন কৰিবলগীয়া পইণ্ট হ'ল যে আপোনালোকে এগ্লোনিমাবোৰ যদিহে ৰিপৰ্ট কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে ৰিপৰ্ট কৰিব পাৰে, কাৰণ উইণ্টাৰ ছিজনটো এগ্লোনিমাৰ কাৰণে ডৰমেঞ্চি পিৰিয়ড হয়। ইহঁতৰ গ্ৰ'থ নহয়, লাহেকৈ গৰম ছিজনকেইটাতহে ইয়াৰ গ্ৰ'থ আৰম্ভ হয়। গতিকে আপোনালোকে এগ্লোনিমাবোৰ যদিহে সৰু পাত্ৰত আছে তেনেহ'লে ডাঙৰ পাত্ৰলৈ প্ৰায় 8 ইঞ্চি পাত্ৰলৈ নিব পাৰে। দ্বিতীয় পইণ্টটো হ'ল যে এগ্লোনিমাবিলাক আপোনালোকে ডাইৰেক্ট ছানলাইটত নাৰাখিব। কিছু ছাঁ পৰা ঠাইত যেনে বাৰাণ্ডা বা গ্ৰীণ নেটৰ তলত ৰাখিব, তেতিয়াহে গছজোপা ভাল হৈ থাকিব। মোৰ এই এগ্লোনিমাখিনি ছাদৰ ওপৰতে গ্ৰীণ নেটৰ তলত মই ৰাখিছোঁ, যাৰ কাৰণে গছখিনি খুব এটা সুন্দৰ হৈছে, গ্ৰ'থটো খুব ভাল। বহুতে ভিতৰত গৈ থৈ দিয়েগৈ এগ্লোনিমাবিলাক, ড্ৰয়িং ৰুমতে হওক। এনেকুৱা কৰিব নালাগে আচলতে, গ্ৰ'থটো একেবাৰে ৰখি যায় মই ভাবোঁ। আৰু সেইটো কাৰণে আপোনালোকে অলপ ৰ'দ পোৱাকৈ, ৰাতিপুৱা অলপ ৰ'দ পোৱাকৈ ৰাখিবচোন। এগ্লোনিমাৰ ক্ষেত্ৰত 3 নম্বৰ মন কৰিবলগীয়া কথাটো হ'ল পানী দিয়াৰ ক্ষেত্ৰত। পানী খুব চাই চিতি দিব লাগে। পানী যদি বেছি হৈ যায় এগ্লোনিমাবিলাক ছাৰ্ভাইভ নকৰি মৰি যায়, পটককৈ মৰি যায়। আৰু সেইটো কাৰণে আপোনালোকে মাটিখিনি চাই ল'ব, যে আঙুলিটো অকণমান সোমোৱাই মাটিখিনি চাব যে মাটিখিনি যদিহে শুকান হৈ আছে তেতিয়াহে পানী দিব, অন্যথা যদিহে জেকি আছে তেতিয়াহ'লে পানী নিদিব। এইখিনি কথা যদি আপোনালোকে মন কৰে তেতিয়াহ'লে আপোনালোকৰ এগ্লোনিমাবোৰ খুব ধুনীয়া হৈ উঠিব। মোৰ এই এগ্লোনিমাবোৰ বৰষুণৰ পানী পায়, অনবৰতে যিহেতু বাহিৰতে থাকে, বৰষুণ দিলে বৰষুণৰ পানী পায়। সেইটো কাৰণে অৱশ্যে ইয়াৰ গ্ৰ'থটো ভাল হয় যেন মই ভাবিছোঁ। আপোনালোকেও পাৰিলে এনেকুৱা বৰষুণৰ পানী পৰাকৈ ৰাখি। শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আশা কৰোঁ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আগলৈও এনেধৰণৰ ভিডিঅ'সমূহ তেতিয়া পাই থাকিব। ধন্যবাদ।